নমস্কাৰ, মই সংগীতাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ পিৰালি পালেঙৰ সৈতে গৰৈ মাছৰ জোল। পিৰালি পালেং বনাবলৈ বেছি সময়ো নালাগে, কম সময়ৰ ভিতৰতে বনাব পৰা এটা ৰেচিপি। আপোনালোকে বনাই চাব পাৰে ৰেচিপিটো। আৰু পিৰালি পালেং সকলো সময়তে থাকে মানুহৰ ঘৰত। বলকচোন মইনো কেনেদৰে পিৰালি পালেঙৰ ৰেচিপিটো বনালোঁ চাওঁ। এয়া যোনে পিৰালি পালেঙৰ শাক চিনি নাপায় এনেকুৱা ধৰণৰ হয়। পিৰালি পালেং সকলো সময়তে পোৱা যায় আৰু ৰুবলৈ বেছি জেগা নালাগে। এয়া এনেকুৱা ধৰণৰ হয় পিৰালি পালেং। এতিয়া মই ইয়াত মাছকেইটা ধুনীয়াকৈ বাছি ল'লোঁ, আলু দুটা দি দিছোঁ। এয়া কেৰাহী পাতি থৈ দিছিলোঁ, কেৰাহী গৰম হোৱাৰ পিছত মই ইয়াত তেলখিনি দি দিছোঁ। তেল গৰম হোৱাৰ পিছত এতিয়া মই ইয়াত শাকখিনি দি দিম। হাতেৰে দিছোঁ দেই, শাকখিনি জুইত বনাইছোঁ। জুইত বনোৱা ৰেচিপি যিকোনো ধৰণৰ ৰেচিপিয়ে খাই ভাল লাগে। শাকখিনি দিয়াৰ পিছত মই ইয়াত এতিয়া অকণমান টাইম এনেদৰে শাকখিনি লৰাই ল'ম। সকলোৰে ৰন্ধাৰ পদ্ধতিটো বেলেগ ধৰণৰ হয়, মোৰো বেলেগ ধৰণৰ হয়। কিছুমানে মাছখিনি আগত ভাজি লয়, তাৰপিছত শাক বনায়। মই কিন্তু শাকখিনি আগত দি ল'লোঁ, তাৰপিছত এতিয়া মই মাছখিনি কেঁচাকৈ দি দিম। মোৰনো ৰেচিপিটো চাই কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। এতিয়া মই মাছ দি ধুনীয়াকৈ ইয়াত নিমখ আৰু হালধি অকণমান দিম আৰু এইখিনি অকণমান টাইম এনেদৰে ভাজি ল'ম। শাকখিনিৰ পৰা নিজে পানী অলপ ওলাবলৈ দিম, তাৰপিছত মই পানী দিম। ভাজি পিনে অলপ টাইম এনেদৰে ঢাকি থৈ দিম শাকখিনি। এয়া শাকখিনিৰ পৰা এতিয়া নিজে পানী ওলাব ধৰিলে। এতিয়া মই ইয়াত পানী অকণমান দিম। পানীটো আপোনালোকে নিজৰ জোখ অনুপাতে দি দিব পাৰে। মই ইয়াত এবাটি পানী দিছোঁ। এয়া পানীটো শুকুৱাই দিয়া হ'ল। শুকুৱাই দিয়াৰ পিছত এনেকুৱা ধৰণৰ হৈছে। এতিয়া মই ইয়াত আলু কেচকমান ভাঙি দিম, ৰেচিপিটো অলপ ডাঠ হ'বৰ কাৰণে। এই আলু কেঁচুমান ভাঙি দিছোঁ। ঠাণ্ডা দিনত জুই কাষত বহি এনেকৈ চব্জি বনোৱা মজাটোৱে বেলেগ। যোন মানুহে জুই কাষত বহি এনেকৈ ভাত চব্জি বনাই থাকে তেওঁলোকে গম পায় গৰম ভাত। এয়া আমাৰ ৰেচিপিটো প্ৰায় হ'লগৈয়ে। এতিয়া মই পৰিৱেশন কৰিম। ৰেচিপিটো চাই কেনেকুৱা লাগিলে জনাবচোন দেই।